লাড়ু বনাবৰ কাৰণে মই 3টা নাৰিকল কাটি সৰু সৰুকৈ কাটি এনে খোলাখিনি গুচাই এনেকৈ ধুই লৈছোঁ ধুনীয়াকৈ। এইখিনি এতিয়া আমি মিক্সিত ধুনীয়াকৈ গুড়ি কৰি মাৰি ল'ম। এইটো আমি নাৰিকলৰ লাড়ু অভেনত বনাম, সেইটো কাৰণে অভেনৰ বাউলটোতে আমি নাৰিকলখিনি উলিয়াই লৈছোঁ গুড়ি কৰা। নাৰিকল আমি 2টা লৈছিলোঁ, সেইবাবে সৰু চাহ খোৱা কাপেৰে 2 কাপ চেনি দি দিম ইয়াতে। এই 2 কাপ চেনি দি লৈছোঁ। এই সকলোখিনি এতিয়া আমি ভালকৈ মঠি ল'ম, ভালকৈ সানি লওঁ। আমি অভেনত নাৰিকলৰ লাড়ু বনাম। কেৰাহী যিহেতু গেছত বনালে বহুত লৰাই থাকিব লাগে, কেৰাহী লাগি যায় বুলিও বহুতো চিন্তা হৈ থাকে, কিন্তু মই অভেনত বনাম আজি। আমাৰ নাৰিকলখিনি মঠি লোৱা হৈ গৈছে, এতিয়া আৰু 5 মিনিট সময় ৰেষ্ট ল'বলৈ থৈ দিম। এনেদৰে 5 মিনিট সময় ৰেষ্ট ল'বলৈ থৈ দিম। অভেনটো 5 মিনিট প্ৰি হিট হ'বলৈ দিম আমি। আনফালে মঠি থৈ দিয়া নাৰিকলৰ লাড়ুখিনি অলপ সময় আমি লৰাই ল'ম। অভেনত বনালে নাৰিকল লাড়ুখিনি সঘনাই লৰাই থাকিব নালাগে, কিন্তু গেছত বনালে কি হয় সঘনাই লৰাই থাকিব লাগে, হাতৰো বিষ হয়। এই বুলি মই নতুন এটা পদ্ধতিৰে এইখিনি লাড়ুখিনি বনাবলৈ লৈছোঁ। চাবচোন আপোনালোকে। নাৰিকলখিনি আমি অভেনত ভৰাই দিছোঁ। এতিয়া ঢাকনাখন আমি বন্ধ কৰি দিম। 10 মিনিট সময় ফিক্স কৰি দিম, আমি ষ্টাৰ্ট কৰি দিম। তাৰপিছত আমি অভেনটো খুলি চাম। এতিয়া নাৰিকলৰ বাতিটো উলিয়াই আনি এবাৰ আমি লৰাই ল'ম, ভালকৈ লৰাই দিম সকলোখিনি তল ওপৰ হোৱাকৈ। আমাৰ লৰোৱা হৈ গ'ল। এতিয়া আকৌ অভেনত ভৰাই দিম বাতিটো। অভেনটো আকৌ বন্ধ কৰি দিম। তাৰ পৰা আনি আমি বাতিটো নাৰিকলখিনি লৰাই চাম। আৰু অলপ সময় ভাজিলে আমাৰ নাৰিকল লাড়ু ৰেডি হৈ যাব। আকৌ এবাৰ ভাল আমি অলপ সময় আমি হ'বলৈ দিম লাড়ুখিনি। আমাৰ নাৰিকলৰ লাড়ু বনাবলৈ পুৰখিনি ৰেডি হৈ গ'ল। আহকচোন এতিয়া আমি নাৰিকল লাড়ুখিনি বনাই লওঁ। পুৰখিনি আমি প্লেটত উলিয়াই ল'ম। এতিয়া পুৰখিনি আমি অলপ হেঁচি থ'ম যাতে সোনকালে ঠাণ্ডা হৈ নাযায়। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।